এনেকৈ গাঁঠি ল'লোঁ আৰু এতিয়া যাবলৈ ৰেডি। জয় মা জয় শ্ৰীৰাম জয়। নিপনদা আহি পোৱা নাই দেখোন, কিবা হৈছে এতিয়া ক'ব নোৱাৰোঁ। কিবা হৈছে নিপনদা আহি পোৱা নাই, আমি তাক কালি যাওঁ আকৌ। আকৌ কি অৱস্থা বেয়া নাই, একো নাই, শুদ্ধ গান বাজি আছিল। তো গাইজ ফাইনেলি মাজমজিয়াত চাইকেল চলাই আছোঁ। চাহ কেনে হৈছে অলপ যে কামাখ্যাৰ ফটো চটো চাই থাকে। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফাইনেলি গাইজ যাবলৈ ওলালোঁ ৰাইডলৈ। তো গাড়ী এখন চাইকেল আৰু এখন চাওক গামছা আৰু ইয়াতে এনেকৈ মাৰি দিওঁ। গাইজ এনেকৈ গাঁঠি ল'লোঁ আৰু এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ। তো চাইকেল আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে যাই পাওঁ। হৈ যাওঁ। তো গাইজ যাবলৈ ওলালোঁ চাইকেল আৰু মাহঁতক মাত চাত দি কিনে ওলালোঁ আৰু। তো কামাখ্যা মায়ে কি যে তো গাইজ কামাখ্যা মন্দিৰত যাব ওলাইছোঁ। যোনসকলে নাজানে তাৰ সকলৰ বাবে কৈছোঁ, কামাখ্যা মন্দিৰত যাব ওলাইছোঁ আমি। প্ৰায় 6জনমান যাম আৰু হেভি হ'ব, কিন্তু আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ লৈ হাতত আমি যাবলৈ ওলালোঁ এতিয়া বৰ্তমান। কালি থিয়েটাৰ চলি আছিল, কিন্তু মই নাচালোঁ কাৰণ মই যিহেতু যাব লাগিব সেইকাৰণে নাচালোঁ। নেক্সট আহি কিনে চাম। তো গাইজ আহি চক পাম আৰু যাই আছোঁ কামাখ্যা মাই, যিহেতু মানে কি কামাখ্যা মন্দিৰটোতে যাই আছোঁ। তো কামাখ্যা মাই অলপ আশীৰ্বাদ দিয়ক যাতে পুৰা অতি সোনকালে যাই পাওঁ আৰু জোচ কেতিয়া নকমিব নোৱাৰে গাইজ। তো যাই থাকোঁ, চব পামেই আৰু। ব্লগ শেষ হোৱা নাই, ব্লগ ধামাকা হৈছে, চাই থাকিব। চ' ফাইনেলি গাইজ ইয়াতে ৰখিলোঁ, এন্দা আহি আছে আৰু অলপ মানে ৰখি থাকোঁ আৰু এন্দা আহে মানে। তো গাইজ এন্দকাতে ৰখি আছোঁ, এন্দে আহি থকা বুলি কৈছে, অলপ দূৰ পাইছে। তো আহি আছে, ৰখি আছোঁ ইয়াতে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো আমি বহুত মিনিটৰ হ'বলৈ গৈ আছে, প্ৰায় 20 মিনিটমান ভিডিঅ' হ'বলৈ গৈ আছে। এতিয়া ভিডিঅ'লৈ চাব। চানডে যাম আমাৰ লগত, আমি যাম 5টা যাম আৰু এটা আগত বোলে উঠব। তো আমি যাই আছোঁ। তো গাইজ চাই থাকিব ভিডিঅ'টো। তো ফাইনেলি গাইজ আহি বেজৰা পালোঁ, প্ৰায় 7 কিলোমিটাৰমান আহিলোঁ। আহি কিনে ইপিনে নাযাওঁ, ডাইৰেক্ট মান্তাকাটা হৈ যাম, চাই থাকক ভিডিঅ'টো। তো গাইজ মান্তাকাটা পাৰ হৈ আহিলোঁ। তো যাই আছোঁ এতিয়া, অৱস্থা বেয়া গাইজ, অৱস্থা বেয়া। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু মান্তাকাটা এইবোৰ পাহাৰ। তো যাই আছোঁ আমি, তো মানে সিপিন্ধি গেলি মানে অলপ ডাঙৰ গাড়ী চাড়ী যাই থাকে। তো আমি পিন্ধি আহিলোঁ, মানে এই পিন্ধি আহিলোঁ আপোনাৰ বেজৰা হৈ মান্তাকাটা হৈ সেনেকৈ আহিলোঁ। চ' বেজৰা মান্তাকাটা সেনেকৈ আহিলোঁ। আহি কিনে আমি নৰ্থ গুৱাহাটী যাম। নৰ্থ গুৱাহাটীৰ পৰাই হেৰিত যাব, কি ফেৰীত যাম আৰু ডাইৰেক্ট গুৱাহাটী ওলাম। গুৱাহাটীৰ পৰা আকৌ সেনেকৈ ঘূৰি যাব লাগিব কামাখ্যা হিচাপে। তো অৱস্থা বেয়া, শুদ্ধ ৰাতিপুৱাই একো খাই অহা নাই আৰু পানী খাইছোঁ। আৰু এন্দে চবে হাফ পেণ্ট মাৰি আহিছে, মই মাৰি আহিছোঁ লং পেণ্ট। তো আৰু মোৰ অৱস্থা বেয়া। তো এন্দে হাফ স্পৰ্টিং মাৰি আহিছে, মই দীঘল স্পৰ্টিং মাৰি আহিছোঁ, মোৰ আৰু অৱস্থা বেয়া। তো গাইজ এনেকৈ হাত খান এনেকৈ ব্লগ বনাব বহুত কষ্ট হৈ আছে। মানে এটা ষ্টেণ্ড থাকিলে ভাল, চাওঁ আগত যদি ষ্টেণ্ড পাওঁ এডাল কিনি ল'ম আৰু চাই থাকক ভিডিঅ'টো। ষ্টেণ্ড এডাল পালি কিনি ল'ম। তো যাই আছোঁ ধুনীয়া পৰিৱেশৰ মাজেৰে, উপভোগ কৰক গাইজ, উপভোগ কৰক। ফাৰ্ষ্ট ৰাইড জীৱনত, কেতিয়াবা ৰাইড কৰি পেলাই গাড়ী হওক বা চাইকেল হওক, সেইটো কথা কোৱা নাই, কি যে ফাৰ্ষ্ট ৰাইড চাইকেলেৰে ছিংগাৰপাৰাটো কামাখ্যা মন্দিৰ। তো কষ্ট প্ৰায় 20%হে পালোঁ আৰু 80% পাব আছে। চাই থাকক, আপোনালোকৰ মৰম ভাল পোৱা হাতত লৈ যাই আছোঁ। তো আপোনালোকে এনেকৈ আশীৰ্বাদ দি থাকিব আৰু কি ক'ম আৰু, আশীৰ্বাদ দি থাকিব। তো কামাখ্যা মাতা কি জানো, কামাখ্যা মাই জানো আশীৰ্বাদ দিয়ে, সেয়ে কামনা। আৰু যাই আছোঁ, অলপ মানে চাই লওক ভিউটো।
তো গাইজ আহি পালো মানে ৰখিলো অলপ টাইম এটা ৰখিলো তো এই ইউটিউব ভিডিঅ' বনাইছে অলপ জমিনি কৰি ইউটিউব ভিডিঅ' বনাইছে তো এনেকৈ ধেমালি মাজেৰে যাই আছো তো ভিডিঅ'টো চাই মই পাহাৰৰ মাজত আছো বৰ্তমান এই চাওক কামাখ্যা মন্দিৰ জয় মা জয় শ্ৰীৰাম জয় মা কামাখ্যা অলপ কিবা কৈ দি আমি যাই আছো বৰ্তমান কামাখ্যা মন্দিৰ এই মান্দাখাৰাখন চাই লওক আমি যে বৰ্তমান যাম আৰু আমি যে কামাখ্যা মন্দিৰ যাম জয় শ্ৰীৰাম জয় মা কামাখ্যা আজি হালা হবাই লাগব গাইস আমার জুস কমবে না রে নাকি আমার জুস করে একটু কি ন হাগি যারা গাইস এটা অলপ মানে রকলো রহি কিনে আর নেক্সট যাই আছো সাইডে কফি দিতু তো গাইস ইটো আপেল খামিতেন পাঁচটা চলি ইটো আপেল খাম মাত্র তো সাইডে এই টিফিন লইছি ঘর পারাই জুস পন্তা ভাত লইছি টিফিনত তো ভিডিওটো সাইডে কফি উলিকে হেউকেলি যাই থাক হেউকেলি আসল হেউকেলি সবাই লাগবে না আসল চাই নাই এইবারে ধামাকা হয়েছে ভিডিও সেটা স্কুল ললো এতিয়া আৰু আগৰ ষ্টাৰ্ট মানে ককা এজন এটা পৰি গ'ল তো অলপ হেল্প কৰি আছে ইহঁতে মই অলপ হেল্প কৰি দি চাওঁ নন্দা হেল্প কৰি আছে অলপ আমি অলপ লাগি দিওঁ স্কুটখন মানে 25 আৰু ককাটো বালি উঠা না দুপা চিনি ক'বা নাই মানে গাড়ীখন বেয়া আছিল তো ভালকৈ বেয়া হোৱা নাই মানে ষ্টাৰ্টটো বন্ধ হৈ গৈছিল তো ষ্টাৰ্টটো ভালকৈ দিলে মাজে মাজে এনেকুৱা ভাল কাম কৰি যাব লাগে তো তেতিয়া আপোনাক কোনোবাই বেলেগে ভাল কৰিব আপুনি যেতিয়া বেলেগক ভাল কৰিব তেতিয়া নাই আপোনাক কোনোবাই বেলেগে ভাল কৰিব তো সেইটোৱে আৰু মেইন বেয়াও লাগে অলপ বুঢ়া হৈছে সেইকাৰণে আপোনালোকে পাৰে যদি এনেকৈ হেল্প কৰি যাব চ' মান্তাকাটাৰ সুন্দৰ পৰিৱেশ মাজেৰে আমি যাই আছোঁ চাৰিওফালে পাহাৰ আৰু ডাইৰেক্ট লগ পাই আছোঁ এবাৰ ব্ৰহ্মপুত্ৰ যিটো ফেৰীঘাট তাতে যাই কিনে আপোনালোক লগ কৰিম তো ইনে মানে ব্লক কৰি নাথাকোঁ কাৰণ বহুত গাড়ী অহা যোৱা কৰি আছে ৰিক্স হয়তো তো ৰিক্স হয় তো সেনেকৈ মানে ব্লক কৰিব অলপ অসুবিধা হয় তো ষ্টেণ্ড এডাল থাকিলে ভাল বাৰু ইয়াতে মানে মটো ব্লগিঙৰ দৰে মটো ব্লগিঙৰ দৰে এনেকৈ ব্লগিং কৰে ভাল ষ্টেণ্ড এডাল থাকিলে তো ষ্টেণ্ডডাল চাওঁ যা ষ্টেণ্ড এডাল মানে চাওঁ কিনো বেপাৰ নে গুৱাহাটীত তো গুৱাহাটী পালে ষ্টেণ্ড এডাল কিনিব এটা চাম তো আৰু মজা আহি আছে গাইছ টেনশ্যন নল'ব কেতিয়াবা জচ কম বেয়া নৰে আমাৰ নে কি আহি আছে ধামাকা ব্লগ গাইছ একদম ধামাকা ব্লগ কামাখ্যা জয় মা কামাখ্যা তাৰ পৰা আহিছিলোঁ সেনেকৈ নামি কিনে চাব পাৰে তো ওখ আছিল নিপনদা আহি পোৱা নাই দেখোন কিবা হৈছে আৰু এতিয়া ক'ব নোৱাৰোঁ কিবা হৈছে নিপনদা আহি পোৱা নাই আমি তাক কালি যাওঁ আকৌ কি আহিছে গাইছ আহি গৈছে ৰ'ব দেখাব লাগো না জুম কৰিব নোৱাৰি চৰি গাইছ আহি আছে সি অলপ ভয় খাই গৈছিলোঁ তো যাই থাকোঁ বলক পাইছি সিটো এইটো আহি পাইছি তো হেৰি নামটো চিৰঞ্জিত দা আছে তো চাইডে ভিডিঅ'টো একদম সেইগুলিকে যাব যাই আছোঁ অতি দুৰ্ভাগ্যবশত নিপন্তাত মোবাইলটো বেয়া গ'ল মানে অৱস্থা বেয়া নাই একো নাই শুদ্ধ গান বাজি আছিল বেয়া লাগছে অলপ কি নাম লৈছে মোবাইলটোৰ দাম আইফোন 11 এই ভাল কৰিবচোন তো একদম বেয়া লাগছে মোবাইলটো বেয়া গ'ল তো জানিবই লাগে আৰু সি এটা মোবাইলটো লৈছিল অলপমান হেৰি কিনি ওখ আছিলে সেইকাৰণে কিমান দাম যাব বেয়া লাগছে গাইছ কি হ'ব আৰু উপায় নাই আৰু যি হ'লে বেয়া লগা নাই ইয়াতে কিবা এটা খাওঁ খাই কিনে ব্ৰহ্মপুত্ৰ যদি পাওঁ যায় আৰু অকণমান আছে সেনেকৈ যাই কিনে দৌলগোবিন্দ সেনেকৈ আমি ফেৰী কাটি এই ব্ৰহ্মপুত্ৰ দেখা হৈছে এতিয়া ব্ৰহ্মপুত্ৰ নদী যাই আছোঁ আৰু চাহ তাহ খাই লওঁ মানে একো হোৱা নাই ৰাতিপুৱাৰ পৰা তো চাহ তাহ খাই লওঁ আৰু যাই আছোঁ এই ফেৰী ঘাট পালোঁ গাইছে ৰূপে তো যাই আছে আমি ইয়াতে বহি আছোঁ ড্ৰোন বহুত মানুহৰ ভিৰ হৈ আছে যাই আছোঁ বাপৰে কি গৰম
বহুত কষ্ট হৈছে গাইছ আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ হা কষ্টকে আছে আৰু বেগুৰ আছে তো আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু জলদি জানে 1K আৰু ধামাকা ৰাইজ যায় তো গাইছ ব্ৰহ্মপুত্ৰত এটা ফেজ উঠিছোঁ আৰু টিকট চিকট কাটি লৈ আৰু যাই আছোঁ এতিয়া আমি এজনতে চাব পাৰে আমি যাওঁ আৰু ভয় লাগে মানে কিবা কামত পৰি গ'লে চেছ এতিয়া মই অলপ দেৰিকে পাৰ কৰিম শংকৰদেৱ আৰু কিবা কামত পৰি গ'লে চেছ আৰু এটা মোবাইল ঘৰ নাই তো চাই থাকক আপোনালোকে চাই থাকক ব্লগটো তাৰপিছত ধামাকা হ'ব আমি যাই আছো কামাখ্যা মন্দিৰ আমি যাই আছো জয় মা কামাখ্যা আমি অলপ দেৰিকে ইয়াতে আৰু পাৰ কৰিম ব্ৰহ্মপুত্ৰ অলপ দেৰিকে আপোনালোকে ধৈৰ্য ধৰক এই নামে নমস্কাৰ কিবা এটা কৈ দিয়ক কিবা এটা কৈ দিয়ক মোবাইলটো হৰাইছে মোবাইল হৰা নাই ভাঙছি কেনে এটা অনুভৱ একো নাই পুলিচে I don't avoid me but suddenly he is the can always speak তো বিন্দিয়া যাই থাকে আমি টেনশ্যন নাই তো ভিডিঅ'টো সেইগুলিকে চাব চাইকেলখন অলপ বেয়া আছিল মানে বেয়া হোৱা নাই কিবা এটা মাত ওলাই আছে সেইকাৰণে মাতটো ঠিক কৰি আছোঁ তো সেইটো গাড়ীটো আৰু এনেকৈ আমি পাৰ হ'লোঁ যাই আছোঁ ভিডিঅ'টো আৰু অলপমান ঢিলে আহিছে তাত মানে মাত ওলাই আছে সেই বাকী একো নাই তো গাইজ ফাইনেলি পাণবজাৰ পালোঁ আৰু গুৱাহাটী মাজ মজিয়াত মোৰ চাইকেল নহয় দাদা চাইকেল এটা দাদাৰ তো মাজ মজিয়াত চাইকেল চলাই আছোঁ চাওক গাইজ ধামাকা আৰু আহি আছে ধামাকা গুৱাহাটী মাজ মজিয়াত গাইজ তো গাইজ মোৰ এটা ইচ্ছা আছিল মানে গুৱাহাটীত এনেকৈ চাইকেল চলোৱা চ' আজি সেই সপোনটো পূৰণ হ'ল তো ধন্যবাদ আপোনালোকৰ মানে ছাবস্ক্ৰাইবাৰসকলক তো ভিউজাৰসকলক মই মোৰ নিজে ধন্যবাদ দিছোঁ কাৰণ সম্ভৱ নহয় মোৰ কাৰণে সম্ভৱ নহয় বিশেষ কৰি তো আজি কমপ্লিট কৰিলোঁ কমপ্লিট হোৱাই নাই আৰু বহুত বাকী আছে তো গুৱাহাটী মাজমজিয়াত ব্লগ বনাই যাই আছোঁ লাইচেঞ্চ নাই ব্লগ লাইচেঞ্চ নাই আৰু আজিকালি বিন্দাছ খালি দিয়ক তো গুৱাহাটী ইয়াতে মানে ইনে ব্লগত থাকিব নোৱাৰি অলপ ডিষ্টাৰ্ব হয় তো অলপ পিছত হেৰি কৰিছোঁ এই চন্দন এই আমাৰ পাৰ্টি গ্ৰুপ আগত যাই আছে টোটেল আমি 5টা চলি যাই আছোঁ গাইজ তো কামাখ্যা পোৱাই নাই পাম আৰু 8 কিলোমিটাৰমান যাব লাগিব তাৰপিছত আমি কামাখ্যা পাম তো চাওক ফাইনেলি গাইজ ফাইনেলি গাইজ ভাই মোৰ পচন্দৰ বস্তু খেলি আছে ক্ৰিকেট খেলি আছে গাইজ চাব পাৰে ক্ৰিকেট খেলিছিল তাতে লতা শিল পথাৰ নেকি নে কি বা নাজানো ভাল কৰি তো কোনোবাই জানে যদি কমেণ্ট কৰি জনাব সেইখিনি কি ফিল্ড তো পাণবজাৰ আছিলে মই ইমান ভাল কৰি নাজানো বাৰু জাগা তো ইয়াৰ পৰা আৰু 5-6 কিলোমিটাৰ যোৱাৰ পিছত আমি কামাখ্যা গেট পাম তো জলতে হে মঞ্জিল কে ওৰ তো গাইজ ফাইনেলি আহি পালোঁ আমি কামাখ্যা মন্দিৰৰ গেট অৱস্থা নাই তো গেটটো চাই লওক একবাৰ গাইজ ৰখিলোতে এই গেটটোৰ পৰা অলপমান নাতে আৰু ৰখছোঁ গৰম যাবাই লাগিব গাইজ তো কামাখ্যা পোৱাই নাই আৰু ধামাকা হৈছে ভিডিঅ' আৰু সেইখিনি বহুত কষ্ট কৰিব লাগিব আপোনালোকৰ বাবে সেইখিনি কষ্ট কৰিছোঁ তো প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু গুৱাহাটী বৰ এটা খাব লাগিব অৱস্থা একদম নাই 3 কিলোমিটাৰ এনেকৈ যাব লাগিব চাইকেল ঠেলে তো সেনেকৈ আগত গৈছোঁ অলপ নৰি আৰু খাবই লাগিব যাই আছোঁ গাইজ চাই থাকোঁ অৱস্থা একদম খাই এই এনে ৰখছি ফাঁকা লাগছি এটা হাতৰ কিয় ৰাখলি জল একদম মানে পেন কোন ৰাস্তা আহিলোঁ মানে যাই থাকিব পাৰি পুরো উপর উঠা রাস্তা এখানে বহুত কষ্ট হবে এইটা রখি আছে ই আছে জ্বালা পাই গেছো গাইছ একদম বেয়া করে জ্বালা আছো কামাখ্যা মন্দির আছি ওতে
আৰু আধা কিলোমিটাৰ মানে আহিলোঁ আৰু পবিত্ৰ মন্দিৰ 2 কিলোমিটাৰ আৰু হাফ যাব আছে মোক কৈছে গাড়ী কৰি চাইকেল কৰি তো হাফ কিলোমিটাৰ আছে আমি যাই থাকিম আমি যাই থাকিম জোচ কেইটানো গম পাই নলগা যাই আছোঁ একদমেই নাই কাৰণ বহুত কষ্ট হৈছে যাই থাকোঁ কালি আপোনালোকে যাব মোৰ লগত যাই থাকোঁ তো গাইছ ৰখি ৰখি যাই আছোঁ একদম অৱস্থা বেয়া বহুত ভাগৰ লাগছি আৰু ইয়াতে আকৌ ৰখিলোঁ ৰখি ৰখি যাই আছোঁ কাৰণ বহুত ভাগৰ লাগছি উঠা আছে আৰু বহুত উঠা আছে আৰু 2 কিলোমিটাৰ মান উঠা আছে প্ৰায় তো কি ক'ম বহুত ভাগৰ লাগছি আৰু তেনেকৈ বহিছোঁ অলপমান টাইম আকৌ যাম 10:30 হ'ব আৰু প্ৰায় তো গাইছ কামাখ্যাত আহিলে অলপ কষ্ট কৰিব মানে আপোনাৰ খোজকাঢ়ি আহিব চেষ্টা কৰিব কাৰণ যিটো খোজকাঢ়ি বা ঠেলি লৈ যোৱাৰ মজা সেইটো গাড়ীত নাপাব আপুনি 1 নম্বৰ কথা হয়নে নহয় খোজকাঢ়ি যোৱাটো মজা নাপাব হয়নে নহয় কিন্তু কষ্ট কৰি হেৰি হ'ম গাড়ী দিয়া কাম নাই নহয় তো আৰু অলপ টাইম ৰখিলোঁ চাই থাকোঁ ভিডিঅ'টো তো গাইছ ভিউ চাওক ভিউ গুৱাহাটী তো এনেকুৱা এটা ভিউ পালোঁ মজা লাগছে আপোনালোকে চাই লওক এটা ক্লিপ তো গাইছ এই এখন ষ্টেডিয়াম দেখছি এখন মালিগাঁও ষ্টেডিয়াম ক্ৰিকেট খেলি আছে বোধহয় টেষ্ট মেচ খেলি আছে তো গাইছ বেগ চেগ তাতে থলোঁ আৰু এনেকৈ এডাল কিনিলোঁ আৰু গামোচা পিন্ধি আমি যেন যাবলৈ ৰেডি এই দুটামান আগত গ'ল চন্দন দাহঁত আৰু নিপন দাহঁত আগত গ'ল আৰু ই আৰু মই যাম তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে চাই থাকোঁ মজা লাগিছে আল্টিমেট লাগিছে কেনে হৈছে শনিবাৰ বঢ়িয়া য'ত কলক শুনে নাপাব শনিবাৰ বঢ়িয়া আমি কামাখ্যা মন্দিৰ পালোঁ আৰু বাছ একদম চাইকেল চলাই চলাই কামাখ্যা মন্দিৰত এটা ৰেকৰ্ড আৰু আমাৰ কাৰণে বাকী কোনোবা বেলেগে আহিব পাৰে সেইটো নাজানো কিন্তু আমাৰ কাৰণে এটা ৰেকৰ্ড ফাইনেলি গেট পালোঁ আৰু ফাইনেলি গাইজ পাই গ'লোঁ কামাখ্যা মন্দিৰ তো এইটো গেট চাগে মেইন গেট নাজানো আৰু কি তো জোতা সলকাই লওঁ ক'ত সলকাই আৰু এতিয়া কামাখ্যা মন্দিৰ গাইজ তো গাইজ চাই লওক চাইকেল চলাই এটা ৰেকৰ্ড গাইজ বহুত মানুহ মানে ব্লগ বনাব অলপ লাজ নালাগে তথাপিও সেই আৰু বহুত মানুহ হয় তো ব্লগ চক এতিয়া নকৰোঁ নেকি অলপ পিছত কৰিম তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চিৰিৰে সৰুতে আহিছিলোঁ অলপ চলপ মনত আছে বাৰু যাই আছোঁ চিৰি দি চাই থাকক আপোনালোকে যে কামাখ্যাত ক'ত ফটো দেখা পাই থাকে এইটো জেগাৰ পৰা তুলি কিনি দিয়া হয় মানে তো সেইটো জেগাত আমি আছোঁ এতিয়া অলপ টাইম এনেকৈ বহোঁ অলপমান মোবাইল চোবাইল চাওঁ ভাগৰ লাগছে সেইটো বহুত দূৰৰ পৰা আহিছোঁ আৰু চাওঁ কিমান টাইম থাকে আৰু চাই থাকোঁ ভিডিঅ'টো গম পাব কিমান টাইম থাকোঁ কিমান টাইম নাথাকোঁ আৰু ফাইনেলি আহি পালোঁ পুৰা ৰ'দত এনে কৈ লৈছিলে আৰু কৈ লৈ গৈছোঁ তো মানুহ হৈছে অলপ চলপ তো গাইজ সেৱা চেৱা কৰি আহিলোঁ আৰু এটা ধুনীয়া মানে পুখুৰী ইয়াতে বোলে মানে জব কৰে আৰু ইয়াতে এটা বান্দৰ আছে চাওক কাষতে আছে মানে গাইজ আমাৰ প্ৰায় সম্পূৰ্ণ হ'লে মানে সেৱা চেৱা কৰিলোঁ আৰু যাওঁ আৰু বেছি টাইম থাকিব নোৱাৰোঁ কাৰণ চাইকেল লৈ আহিছোঁতো সোনকালে যাই পাব লাগিব তো যাওঁ আৰু অলপ টাইম থাকি কিনে আমি ইয়াৰ পৰা ওলাই দিম আৰু মন্দিৰৰ পৰা আহিলোঁ আৰু ইয়াতে চাইকেলখন থৈছিলোঁ আৰু চাইকেলখন লৈ কিনে আমি ডাইৰেক্ট একদম চাই থাকোঁ তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মানে যোৱাটোও চাই থাকিব তো শেষলৈকে চাই থাকিব একদম তো গাইজ এতিয়া মানে পালোঁ মানে আপোনাৰ পাণবজাৰ পালোঁ নেকি পাণবজাৰৰ পৰা আৰু তো বেছি দীঘল নাথাকোঁ ভিডিঅ'টো তো ভিডিঅ'টো আজিলৈ ইমানে তো কিমান জানে পালে মোৰ এটা এক্সপিৰিয়েঞ্চ আৰু মানে এটা মানুহ যাই আছে ৰাস্তা দি আৰু মই গাড়ী দিলোঁ তো গাইজ এক্সপিৰিয়েঞ্চ হ'ল আজি তো নেক্সট আৰু ধামাকা আহি যাম আপোনালোকে বিচাৰি লাগিছে তো চেনেলটো জলদি 1K কৰি দিয়ক আৰু প্ৰথমতে 500 কৰি দিয়ক তাৰপিছত 1K কৰি দিয়ক তো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে বেলেগ এণ্টি কৰি থাকিব
আৰু যোনবোৰ নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা একো নুশুনে কাৰণ আজিলৈ মানে চিলেণ্ডাৰ যাবা গাই